নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আসাম ৰাইফলৰ পদ খালী বিষয়ে। আপোনালোক সোনকালে কৰিব, বেছি দেৰি হ'লে বেয়া। আপোনালোকে এইটো দেখিছে, এইটো আপোনালোকৰ 14 জানুৱাৰীলৈকে আছে লাষ্ট ডেট 14 জানুৱাৰী। এপ্লাই মোড অনলি, এপ্লাই মোড মানে এপ্লিকেশ্যন মোড হ'ল আপোনালোকৰ অনলাইন মোড অনলি। আৰু 449টা পদ খালী আছে। এপ্লাই অনলাইন কৰিব লাগিব। হাউ টু এপ্লাই দিছে, অনলাইন এপ্লিকেশ্যন ফ্ৰী 200 টকা আৰু 100 টকা এইটো দিব লাগিব। কেনেকৈ দিব লাগে মই আপোনালোকক কৈ দিছোঁ। SBI দি দিব লাগিব, SBI একাউণ্টৰ পৰা। Group B post application fee for 200 and Group C post application আৰু ক'ত হ'ব, ডিফু হ'ব, কাৰ্বি আংলঙত হ'ব, লখৰা হ'ব, তেজপুৰত হ'ব আৰু ডিমাপুৰ, যোৰহাট, শিলচৰ, শ্বিলং এইকেইটাত জেগাত হ'ব আপোনালোকৰ ইণ্টাৰভিউ। আৰু কৈ আছোঁ বন্ধুসকল, মই আৰু GD পোষ্টটো আছে আৰু বহুত পোষ্ট আছে। কুকমেনৰ পোষ্ট আছে, বহুতকেইটা ডিফাৰেঞ্চ আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াত দেখিছে বন্ধুসকল, ST SCৰ কাৰণে 5 বছৰ দিছে এক্সট্ৰাকৈ আৰু OBCৰ কাৰণে 3 বছৰ দিছে এক্সট্ৰাকৈ। আপোনালোকে নিশ্চয় জানে, এনেকুৱা ডিফেন্সৰ হ'লে 23ৰ ওপৰত নলয়, কিন্তু ST SCৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে আৰু OBCৰ কাৰণে 3 বছৰ দিছে। আপোনালোকে গোটেই ডিটেইলছ চাই ল'ব, মই লিংকটো আপোনালোকক দি দিম। আৰু এইটো ছাইডত মই দেখাই আছোঁ আপোনালোকক। এইখিনি বহুত এনেকৈ পঢ়িবলৈ গ'লে তেওঁলোকৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব ফ্ৰেণ্ডছ। তেনেকুৱা লম্বা নকৰোঁ, এইটো আপোনালোকৰ যিখিনি দৰকাৰী সেইখিনি দেখাই আছোঁ মই। মেল ফিমেল দুইটাই ল'ব, আপোনালোকে নিশ্চয় চাগে গম পাইছে। মেল ফিমেল দুইটা আপোনালোকৰ প্ৰাৰ্থী ল'ব। হাইট আপোনালোকৰ মেইলৰ হ'ব লাগিব 162.5 চেণ্টিমিটাৰ আৰু ফিমেল হ'ব লাগিব 152.5 চেণ্টিমিটাৰ। আৰু বন্ধুসকল, মই কৈ আছোঁ আপোনালোকক, গোটেইখিনি ডিটেইলছ দিয়া আছে। আপোনালোকে চাই ল'লে বেছি সুবিধা হ'ব নিচিনা মই পাইছোঁ। গোটেইখিনি পঢ়িবলৈ হ'লে মিনিমাম আধা ঘণ্টা হ'ব এইটো ভিডিঅ'টো। ইমান ডাঙৰ ভিডিঅ'টো মই বনাব বিচৰা নাই, সেইকাৰণে থুলমূলকৈ মই চাই আপোনালোকক কৈ আছোঁ। আৰু ইয়াত আপোনালোকৰ ইয়াৰ পোষ্টৰ দিছে, হিন্দী ট্ৰেন্সলেটাৰ, GD তেনেকৈ বহুত আছে, নাৰ্ছৰ আছে, এনেকৈ বহুত আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতো এইটো চাইডেও আছে, এইটো দেখিছে কুক, আৰু আছে কেইবাটাও নাৰ্ছিং এছিষ্টেণ্ট। এইটো নাৰ্ছিং এছিষ্টেণ্ট আপোনালোকে দেখিছে। আৰু লেবৰেটৰীও আছে, বহুত ডিপাৰ্টমেণ্ট আছে। আপোনালোকে
এক্স-ৰে ডিপাৰ্টমেণ্ট আছে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকেতো আৰু ভাল, নাথাকিলেও ইমান প্ৰব্লেম নাই। আৰু এইটো কুক আছে 10 পাছ, এজ 18 পৰা 23 বছৰ। এজৰ সৈতে পুৰা লিখা আছে, প্ৰত্যেকটোৰ কাৰণে এজ বেলেগ বেলেগ। ইয়াত গোটেই এজৰ ডিটেইলছটো ইয়াত দিয়া আছে। এইটো সাইডত গোটেই এজৰ ডিটেইলছ আছে। তো এপ্লিকেশ্যন বি, এপ্লিকেশ্যন সৰি, এখন আপোনালোকে চাই ল'ব। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভাল পালে লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেনেকৈ নতুন নতুন জবৰ আহিলে মই আপোনালোকক ক'ম। জবৰ ৰিকুৱাৰমেণ্টৰ বিষয়ে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে মোৰ তাত পাব বুলি আশা এটা কৰি ৰাখিব পাৰে। সকলোতকৈ আগত দিবলৈ মই চেষ্টা এটা কৰোঁ, কিন্তু পাৰোঁ নে নোৱাৰোঁ ইমান এটা গম পোৱা নাই, কিন্তু দিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ ভিডিঅ'টো বন্ধুসকল, চেনেলটো নতুন হয়, আপোনালোকে যিমান উৎসাহ দিব মোৰ তিমান কাম কৰিবলৈ ভাল লাগিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ। নমস্কাৰ। জয় আই অসম।